নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে অসম মিক্স ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 5টা নতুন প্ৰশ্ন আৰু উত্তৰ। বন্ধু বান্ধৱীসকল, নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ক আৰু প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা ঘণ্টা বটনটো বজাই দিয়ক। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে, সূৰ্যৰ ৰশ্মিত কেইটা ৰং থাকে? বন্ধু বান্ধৱীসকল, আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 7টা ৰং থাকে। 2 নম্বৰ প্ৰশ্নটো হৈছে, কি গছৰ ঠাল ঠেঙুলি ডাল নাই কিন্তু পাত আছে? বন্ধু বান্ধৱীসকল, আপোনালোকক অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰিব। আৰু ইয়াৰ উত্তৰ হৈছে কলগছৰ। বন্ধু বান্ধৱীসকল, এই ফটোখন ভালদৰে চাওক আৰু এই ফটোখনত এটা শব্দ লিখা আছে। শব্দটো কি কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকে বিচাৰি পালেনে বাৰু? আৰু যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু যদি নাই পোৱা নিজেই চাই লওক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, দেওবাৰে বন্ধ থকা কেতিয়াৰ পৰা আৰম্ভ হয়? বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 1843 চনৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কি গছ সকলোতকৈ সোনকালে ডাঙৰ হয় বা বাঢ়ি যায়? বন্ধু বান্ধৱীসকল, 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে বাঁহ গছ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো নজনা সকললৈ শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু একেবাৰে শেষত সকলোলৈকে ধন্যবাদ জনালোঁ।